এক বৃহৎ মহাজাগতিক দৃশ্যৰ সাক্ষী হ'বলৈ গৈ আছোঁ আমি বিভিন্ন সময়ত আমি বিভিন্ন মহাজাগতিক ঘটনাৰ সাক্ষী হৈ আহিছোঁ মহাজাগতিক দৃশ্যৰ সাক্ষী হৈ আহিছোঁ কিন্তু অহা 14 জুলাইৰ পৰা আগন্তুক 20 দিনলৈকে আৰু এক বিৰল মহাজাগতিক দৃশ্যৰ সাক্ষী হ'বলৈ গৈ আছোঁ আমি 2020 চনৰ 27 মাৰ্চ তাৰিখে নাছাৰ টেলিস্কোপ নিঅ'ৱাইছে এটা ধূমকেতু নটিচ কৰিছিলে আৰু এই ধূমকেতুটো অহা 14 জুলাইৰ পৰা আগন্তুক 20 দিনলৈ আমাৰ ভাৰতবৰ্ষৰ পৰা দৃশ্যমান হ'ব অৰ্থাৎ অহা 14 জুলাইৰ পৰা আগন্তুক 20 দিনলৈকে ভাৰতৰ উত্তৰ পশ্চিম আকাশত নিঅ'ৱাইছ ধূমকেতুটো দৃশ্যমান হ'ব এই ধূমকেতুটোৰ আন এটা নাম হৈছে ক্ষমা কৰিব C2020F3 23 জুলাই তাৰিখে একেবাৰে ওচৰ আহি পাব ধূমকেতুটো সেইদিনাখন আৰু অলপ ভালদৰে দেখা পোৱা যাব এই ধূমকেতুটোৰ বিশেষত্ব কি ইয়াক আপোনালোকে খালি চকুৰে দেখা পাব আৰু ইয়াক সূৰ্যৰ চাৰিওফালে এবাৰ পৰিভ্ৰমণ কৰিবলৈ 6700 বছৰ লাগে অৰ্থাৎ 6700 বছৰৰ মূৰত ইয়াক এবাৰ দেখা পোৱা যায় গতিকে এটা ভাগ্যৰ কথা গতিকে ইয়াৰ এই মহাজাগতিক বিৰল মহাজাগতিক দৃশ্যৰ সাক্ষী হ'বলৈ আপোনালোকো সাজু হওক উত্তৰ পশ্চিম আকাশত দেখা পাব ইয়াক আহক আমি এতিয়া আৰু অলপ সংক্ষিপ্ততে জানি লওঁ যে এই ধূমকেতুনো কি হয় আসলতে ধূমকেতুবোৰ আমি কিয় দেখো যেতিয়া আগতে ধূমকেতু কি বিজ্ঞানে যেতিয়া ধূমকেতুৰ কোনো সংসূত্ৰ আৱিষ্কাৰ কৰা নাছিলে তেতিয়ালৈকে আগৰ দিনৰ মানুহবোৰে ধূমকেতুক এটা অশুভ লক্ষণ বুলি ভাবিছিলে অৰ্থাৎ ধূমকেতু দেখাৰ পাছত যে কিবা বিপদৰ আগজাননী দিয়ে বা দেশত যুদ্ধ বিগ্ৰহ মহামাৰী আদিৰ মানে কি বুলি কয় আগজাননী দিয়ে বুলি ভাবিছিলে ধূমকেতুৱে কিন্তু আজিকালিও যদি আপোনালোকে কিছুমান মানুহ সোধে আপোনালোকৰ ককা দেউতা বা কিছুমান বয়সস্থ মানুহ তেওঁলোকেও হয়তো ক'ব ধূমকেতু এটা অশুভ লক্ষণ যদি কোনোবা ইয়াৰ ওপৰত এনে ধৰণৰ আস্থা ৰাখিছে তাৰ ওপৰত মই একো ক'বলৈ নাযাওঁ তাক মানে ভাঙিবলৈ নাযাওঁ কিন্তু মই যিখিনি জানো চমুকে মই ক'বলৈ বিচাৰিছোঁ আচলতে ধূমকেতুনো হয় কি ধূমকেতুবোৰ হৈছে কসমিক স্নোবলছ যিবোৰ গঠিত হৈছে শিল বৰফ পানীৰ কণিকা ধূলি বালি আৰু বিভিন্ন গেছ যেনে কাৰ্বন মনক্সাইড কাৰ্বন ডাই অক্সাইড আৰু মিথেন আৰু ধূমকেতুবোৰে গ্ৰহবোৰৰ ধৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি ফুৰে কিন্তু ধূমকেতুবোৰ গ্ৰহ নহয় কাৰণ সিহঁতৰ যিটো কক্ষপথ থাকে ধূমকেতুৰ কক্ষপথ থাকে বহুত বেছি ইলেক্ট্ৰিকেল হয় আৰু ধূমকেতুবোৰক এটা বিভিন্ন সময়ৰ মূৰত মানে নিৰ্দিষ্ট সময়ৰ মূৰত দেখা পোৱা যায় ঠিক আছে এতিয়া মই ক'বলৈ ওলাইছোঁ যে ধূমকেতুবোৰক আমি কিয় এডাল নেজৰ সহায়েৰে দেখা পাওঁ মানে এডাল নেজ কিয় দীঘলকৈ আমি দেখা পাওঁ চাওক ধূমকেতুবোৰ গঠন হৈছে মই আগেও কৈছোঁ যে ধূমকেতুবোৰ গঠন হৈছে শিল বালি বৰফ বিভিন্ন গেছৰ দ্বাৰা যিটো অংশ বৰফ আৰু শিলৰ দ্বাৰা গঠিত হয় তাক কোৱা হয় নিউক্লিয়াছ ঠিক আছে আৰু ধূমকেতুটোৰ চাৰিওফালে যিটো আমি দেখিবলৈ পাওঁ এটা ক্লাউড দেখিবলৈ পাওঁ যিবোৰ গেছ আৰু ধূলি বালিৰ সংমিশ্ৰণ তাক কোৱা হয় কমা যেতিয়া এটা ধূমকেতু পৰিভ্ৰমণ কৰি আহি সূৰ্যৰ একেবাৰে ওচৰ পায় তেতিয়া নিউক্লিয়াছত থকা গেছবোৰ ক্ষমা কৰিব নিউক্লিয়াছত থকা বৰফবোৰ গলিবলৈ আৰম্ভ কৰে ভেপৰাইজড হৈ যায় আৰু যিবোৰ ডাষ্ট পাৰ্টিকল আৰু গেছৰ লগত মিথেন এমনিয়া আৰু কাৰ্বন ডাই অক্সাইড এই গেছবোৰৰ লগত লগ হৈ কি হয় বাহিৰলৈ ওলাই আহে বাহিৰলৈ ওলাই আহি এডাল নেজৰ সৃষ্টি কৰে দীঘল নেজৰ সৃষ্টি কৰে আৰু সেই নেজডালত যেতিয়া সূৰ্যৰ পোহৰ পৰে সেইডাল ব্ৰাইট হৈ যায় আমি দেখিবলৈ পাওঁ আৰু ধূমকেতুবোৰ এখন চহৰৰ সমান ডাঙৰ হ'ব পাৰে সিহঁতৰ ৰেডিয়াছ 10 মাইলৰ পৰা 100 মাইলছ হ'ব পাৰে কিন্তু যেতিয়া সূৰ্যৰ তাপত সিহঁত ভেপৰাইজড হৈ ফালে এডাল নেজৰ সৃষ্টি কৰে তেতিয়া এটা প্লেনেটতকৈ এটা গ্ৰহতকৈ ডাঙৰ হৈ পৰে ঠিক আছে আৰু এতিয়ালৈকে বিজ্ঞানীসকলে মানে আৱিষ্কাৰ কৰা ধূমকেতুবোৰৰ ভিতৰত আপোনালোকে এটাৰ নাম শুনিছে যিটো যে হেলিৰ ধূমকেতু যি 76 ইয়াৰ্ছৰ মূৰে দেখা দিয়ে লাষ্ট টাইম 1986 চনত এবাৰ দেখা দিছিলে হয়তো আপোনালোকে দেখিছে আমি দেখা নাই আৰু এবাৰ 2061 চনত হেলিৰ ধূমকেতু আপোনালোকে দেখিবলৈ পাব যদি আমি জীয়াই থাকোঁ আমিও দেখিবলৈ পাম এণ্ড মেইন কথা হ'ল কি এতিয়া যিটো আমাৰ নিঅ'ৱাইছ C2020F3 ধূমকেতু যিটো 14 জুলাইৰ পৰা ভাৰতত দৃশ্যমান হ'ব তাৰ কাৰণে আপোনালোক সাজু হওক এটা বিৰল মহাজাগতিক দৃশ্যৰ কাৰণে সাজু হ'বৰ সময় হৈ গ'ল আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব
শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু মই এটা কথা কৈছোঁ, যিখিনি মই কৈছোঁ এটা নাছাৰ পৰা পোৱা তথ্যৰ পৰা কৈছোঁ, মই নাছাৰ এটা পেজত পঢ়ি পেলাই এইখিনি আপোনালোকৰ আগত অৱগত কৰাইছোঁ। আৰু মই ধূমকেতুৰ বিষয়ে যিখিনি জানো সেইখিনি আপোনালোকক কৈছোঁ, যে ইয়াতো ভুলভ্ৰান্তি হৈ যাব পাৰে, আপোনালোকে হয়তো জানিব পাৰে বেছি, তথাপিও মই যিখিনি জানিছোঁ বা যিখিনি তথ্য পাইছোঁ এইখিনি আপোনালোকৰ আগত অৱগত কৰাইছোঁ। ধন্যবাদ, নমস্কাৰ।